हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ কুঁহি মাছ লগত খৰিচা জোল। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। কুঁহি মাছ বনাবলৈ মই বস্তুবিলাক এনেকৈ ৰেডি কৰিছোঁ। মাছত হালধি নিমখ আদি সানি দিয়া হ'ল। ইয়াত এইখিনি খৰিচা, তাৰপৰা এইফালে পিঁয়াজ, নহৰু আদা পিচি লৈছোঁ আৰু লগত শুকান জলকীয়া। আহক বনাওঁ। এতিয়া গেছটো জ্বলাই লোৱা হ'ল। কেৰাহীখন পাতি দিলোঁ। তাৰপিছত কেৰাহী গৰম হ'ব আৰু ইয়াত তেল দিয়া যাব। কেৰাহীখন গৰমত মই তেল দি দিলোঁ আৰু যিহেতু এতিয়া তেলখিনি ভালদৰে গৰম হৈ গ'ল, এতিয়া ইয়াত মাছকেইজনী আধা আধা ভাজি লওঁ। এয়া দেখিছে আপোনালোকে, মাছ ভাজি লোৱা হৈ গ'ল। এতিয়া মাছ ভজা তেলখিনিতে মই পিঁয়াজ, নহৰু আদা পেষ্ট আৰু খৰিচা দি মাছৰ জোল বনাম। প্ৰথমতে শুকান জলকীয়া 3টা দিলোঁ, তাৰপিছত পিঁয়াজ, অলপমান নিমখ দি দিম। নিমখ আৰু হালধি আপোনালোকে সোৱাদ অনুসৰি বা নিজৰ পচন্দ মতে দিব। বেছি দিলে তিতাও হৈ যাব, খাব নোৱাৰিব পাৰে। এতিয়া হালধি অকণমান দি দিলোঁ। এতিয়া পিঁয়াজখিনি কিছু সময় ভাজি লৈ পিঁয়াজ ৰঙা হোৱাৰ পিছত নহৰু আদা পেষ্ট দি দিম। পিঁয়াজখিনি ভালদৰে হৈ গ'ল, গতিকে এতিয়া নহৰু আদা দি দিয়া ভাল। নহৰু আদা দিলে আৰু অলপ সময় এনেদৰে ভাজিব লাগিব। ভজাৰ পিছত যেতিয়া নহৰু আদাৰ পৰা গোন্ধ ওলাব বা যেতিয়া নহৰু আদা অলপ ৰঙচুৱা ধৰণৰ হৈ যাব, তেতিয়া খৰিচা দি দিম। ইতিমধ্যে তেলত পিঁয়াজ, নহৰু আদা ভজা হৈ গৈছে। এতিয়া খৰিচা দিম। খৰিচা যিহেতু প্ৰাকৃতিকগতভাৱে উৎপন্ন হোৱা এবিধ খাদ্য বস্তু, সেইকাৰণে ইয়াত মই বেলেগ ধৰণৰ একো মা মছলা ব্যৱহাৰ কৰা নাই আৰু খৰিচাৰ এটা নিজস্ব সুকীয়া সোৱাদ আছে। এনেকৈ খৰিচাখিনি কিছু সময় ভাজি লওঁ। আহক খৰিচাখিনি ভজা ইতিমধ্যে হৈ গৈছে। এতিয়া মই ইয়াত অলপ পানী দি দিম। ইয়াত মই 1.5 গিলাচ পানী দি দিছোঁ, যিহেতু অলপ সময় উতলিব লাগিব, তেতিয়া খৰিচাৰ পৰা গোন্ধ ওলাব। এয়া দেখিছে আপোনালোকে, ভাল খৰিচাখিনি ভালদৰে উতলিবলৈ ধৰিছে।
আৰু এনেকৈ উতলি থাকোঁতে ইয়াত মাছ দি দিম। মাছ দিয়াৰ পিছত কিছু সময় উতলাই লৈ যেতিয়া পানী অলপমান কমিব, তেতিয়া জোলখিনি ডাঠ হ'ব আৰু তেতিয়া নমাই থৈ দিম আৰু ইয়াক ভাতৰ লগত পৰিৱেশন কৰিম। এয়া দেখিছে জোলবিলাক অলপ ডাঠ হ'বলৈ ধৰিছে আৰু মাছ আৰু খৰিচা ইতিমধ্যে ৰেডি হৈয়ে গৈছে। এতিয়া গেছটো বন্ধ কৰি থওঁ। Let's eat.